নমস্কাৰ বন্ধুসকল, মই নীৰৱ জোনাকে আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই অল চিলেক্ট কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে তাক শ্বেয়াৰ কৰি দিব। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, যেতিয়া আপোনাক মানুহে নকল কৰিবলৈ আৰম্ভ কৰে তেতিয়া আপুনি বুজি পাব যে আপুনি জীৱনত সফল হৈ গৈ আছে। উপাৰ্জন আৰু উপাৰ্জন কৰি গৈয়ে থাকিব যেতিয়ালৈকে দামী বস্তুটো আপুনি সস্তীয়া যেন আপোনাৰ অনুভৱ নহয়। যিজন ব্যক্তিৰ লোভৰ অন্ত পৰে তেওঁৰ জীৱনত উন্নতিও শেষ হৈ যায়। যদি প্লেনে কাম কৰা নাই তেন্তে কোনো সমস্যা নাই, আৰু 25টা আখৰ বাকী আছে, গতিকে সেইকেইটা চেষ্টা কৰক। যিজন ব্যক্তিয়ে ভুল কৰা নাই তেওঁ কেতিয়াও একো শিকিবলৈ চেষ্টা কৰা নাই। ভিৰে মানুহক উৎসাহ দিয়ে কিন্তু পৰিচয় কাঢ়ি লৈ যায়। যদি আপুনি কিবা এটা সম্পূৰ্ণ হৃদয়েৰে ভাল পায় তেন্তে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই সেইটো আপোনাৰ ওচৰলৈ আনিবলৈ কাম কৰে। কোনো মহান ব্যক্তিয়ে সুযোগৰ অভাৱত অভিযোগ নকৰে। যদি আপুনি কিবা এটা ভাল কাম কৰিব বিচাৰে তেন্তে নিজেই কৰক। সেইটো বুজা আনৰ ওপৰত জাপি নিদিব, কাৰণ সেই ভাল কামটো কাৰোবাৰ বাবে বেয়া হ'ব পাৰে বা অপচন্দও হ'ব পাৰে। আপোনাৰ মনে যিটো বিচাৰে সেইটো কাম কৰি গৈ থাকক। আপুনি যি কামত আগ্ৰহী তাক কৰিবলৈ কোনো নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন নাই। আপুনি সেই কামটো ৰাতি 1 বজাত 2 বজাতো কৰিব পাৰে।